গাইজ ইয়াত মোৰ হাঁহ আছে 100 আৰু এই হাঁহখিনিৰ বয়স হৈছে আজি 3 মাহ 10 দিন 3 মাহ 10 দিনত 1 কেজি 400 1 কেজি 500 তেনেকুৱা ৱেট আহিছে আৰু পানীৰ পুখুৰী তেনেকুৱা নাই মই সৰুকৈ গাঁত এটা কৰি দিছোঁ তাতে খেলা ধূলা কৰে আৰু ভেকচিন বুলিবলৈ ভেকচিন মই একো দিয়া নাই ডাক প্লেট ডাক কলেৰাৰ ভেকচিন পাবলৈ যেহেতু আমাৰ ইয়াত নাই ইয়াত ভেকচিনৰ বহুত অসুবিধা এণ্টিবায়'টিক দি আছোঁ লিগজেন পাউডাৰটো মই মাহত 2 টাইমকৈ দিওঁ আৰু ভিমাৰেল দিছোঁ ভিমাৰেল মাহত মই 2 টাইমকৈ দিওঁ বাকি তেনেকুৱা মই একো মেডিচিন ব্যৱহাৰ কৰা নাই আপোনালোকে যদি কিবা মেডিচিন ব্যৱহাৰ কৰি পেলাই কিবা ফলাফল পাইছে বা কিবা যদি উপকৃত হৈছে মোক জনাব নিশ্চয় কমেণ্টত আৰু মোৰ হাঁহখিনি আজি আকৌ 200 আহি আছে সেই 200টো মই কেনেকৈ ৰাখোঁ কি কৰোঁ আপোনালোকক ভিডিঅ' দিম বাৰু নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু 3 মাহ বয়সত হাঁহখিনি কেনেকুৱা হৈছে আপোনালোকে জনাবচোন কমেণ্টত গাইজ বলক এতিয়া আমি মুৰ্গী ফাৰ্মলৈ যাওঁ মুৰ্গী ফাৰ্মখন চাব বলক হাই গাইজ এইখিনি মোৰ থলুৱা লোকেল কুকুৰা আৰু এই কুকুৰাখিনিৰ বয়স হৈছে আজি 2 মাহ 10 দিন 2 মাহ 10 দিনত এভাৰেজ ৱেট চাবলৈ গ'লে আপোনাৰ 550 গ্ৰাম হৈছে কোনোবাটো 600 গ্ৰামো হৈছে এভাৰেজ 500 গ্ৰাম হৈছে আৰু মতা কুকুৰাখিনিৰ অকণমান খুব কাজিয়া কৰে কাজিয়া কৰাৰ কাৰণে মই বাহিৰত জেগা অকণমান দিবলৈ চেষ্টা কৰিছোঁ মই নেক্সট ভিডিঅ'টোত আপোনালোকক দেখাম আৰু মেডিচিন ক'বলৈ গ'লে মেডিচিন মই তেনেকৈ ব্যৱহাৰ কৰা নাই ভেকচিন 3টা কৰিলোঁ ৰাণীখেত কৰিলোঁ 7 দিনত গাম্বুৰ কাৰণে কৰিলোঁ 14 দিনত আকৌ মই 29 দিনত ৰাণীখেত বুষ্টাৰটো কৰিলোঁ আৰু লিগজেন এণ্টিবায়'টিকটো এইটো সিহঁতৰ কাৰণে মেইন ঔষধ সেইটো মই ব্যৱহাৰ কৰোঁ সপ্তাহত 2বাৰকৈ কৰোঁ আৰু ভিমাৰেল মাল্টিষ্টাৰ এই ভিটামিনকেইটাও মই মাজে মাজে অলপ অলপ খুৱাই থাকোঁ আৰু বাকী তেনেকুৱা মই অসুবিধা একো সন্মুখীন হ'ব লগা হোৱা নাই সৰুতে অকণমান অসুবিধা হৈছিলে CRDৰ কাৰণে আৰু এতিয়া CRDৰ অসুবিধা নাই বাকী মই সকলো ঠিকে আছে 600 আনিছিলোঁ তাৰপৰা 400 বিক্ৰী কৰিলোঁ 400 বিক্ৰী কৰাৰ পাছত এতিয়া মোৰ 200 থাকিল তাৰপৰা মৰ্টেলিটি হাৰ বুলি ক'লে মৰ্টেলিটি মোৰ 600 পৰা 20টামান পোৱালি মৰিছিলে তো মোৰ 580টা পোৱালি আছিলে তাৰপৰা মই 400 বিক্ৰী কৰিলোঁ এতিয়া 180টামান আছে তাৰপৰা মৰ্টেলিটি তেনেকুৱা হোৱা নাছিলে সৰুতে মৰ্টেলিটি 2-এটাকৈ হৈছিলে তাৰপৰা ডাঙৰত মই মৰ্টেলিটি হ'বলৈ দিয়া নাই কাৰণ মই চায়ে থাকোঁ কুকুৰাখিনি যদি কিবা অসুবিধা হয় মই লগে লগে মেডিচিন ব্যৱহাৰ কৰোঁ বাকী ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত আৰু লগতে এনেকুৱা ফাৰ্মিং ভিডিঅ' পাই থাকিবলৈ চেনেলটো লাইক কৰি শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি ল'ব নিজৰ কৰি ল'ব এনেকুৱা ফাৰ্মিং ভিডিঅ' মই আপোনালোকক দি থাকিম